এই আমি কোমোৰা খেতিৰ মাজে মাজে গৈ আছোঁ। এই এটি কোমোৰা, এই কোমোৰা লাগি আছে। এই এটা এইবিলাক। হেল্ল' ফ্ৰেণ্ডছ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম বিলাহীৰ খেতি, জিকাৰ খেতি, কোমোৰাৰ খেতি কেনেকৈ কৰা হয়, কিমান টকা লাভ হয়। আৰু আমাৰ অসমীয়া মানুহে খেতি কৰিব লাজ কৰে, খেতি কৰিলে ভাবে লাভ নাই। কিন্তু এই দাদাৰ পৰা আমি গম পালোঁ 1 বিঘা মাটিত কোমোৰা খেতি কৰি 1.5-2 লাখ টকা। এতিয়া আমি খেতিৰ মালিকৰ পৰা জানি ল'ম 1 বিঘা মাটিত কোমোৰাৰ খেতিৰ লাভ কিমান হয়, কিদৰে ইয়াক কিমান দিনত এই লাগে, কোমোৰা কিমান দিনত বিক্ৰী কৰিব পৰা হয়, চবখিনি কথা জানি ল'ম। চ' কোমোৰা খেতি কিমানমান মাটিত কৰিছে? 1 বিঘা। এনে কোমোৰা কিমান দিনত ফল লাগে? 60 দিনত ফল লাগে। 60 দিনত বিক্ৰী কৰিব পৰা হয়। আৰু জালি বিক্ৰী কৰে? এটাত কেইটকাকৈ বিক্ৰী কৰে মোটামুটি? হোলচেল ৰেট 25-30। অঁ, এনে এতিয়া 1 বিঘা মাটিত লাভ কিমানমান হ'ব? লাভ ভালকৈ বিক্ৰী কৰিব পাৰি 1.5-2 লাখ লাভ হয়। এতিয়া আপোনালোকে দেখিলে 1 বিঘা মাটিত কোমোৰা খেতি কৰি 1.5 লাখ-2 লাখ টকা লাভ হয়। দাদা ইয়াতে বেলেগ বেলেগ খেতি কি কৰিছে? জিকা, তিয়ঁহ, জিকা, বিলাহী। জিকা কিমানমান মাটিত কৰিছে? জিকা হ'ল আপোনাৰ 1.5 বিঘা। 1.5 বিঘা জেগাত কিমানমান লাভ ওলাব? 1.5 বিঘা বেচিব পাৰিলে ভালকৈ 1.5 লাখ-2 লাখ টকা লাভ। 1.5 লাখ-2 লাখ। আৰু বিলাহী? বিলাহীটোতো আপোনাৰ এতিয়া সেইটো আৰু ভাল বস্তু। বিলাহী কিমানমান মাটিত ৰুইছে? 1 বিঘাত কিমান পাব? 1 বিঘাটো ভালকৈ বেচা পাৰিলে বিলাহীত 5 লাখ টকা বিক্ৰী। 5 লাখ-7 লাখ ভালকৈ লাভ ভাল দামত। ভাল দামত। আপোনালোকে দেখা পালে জিকাৰ খেতি, কোমোৰাৰ খেতি, বিলাহীৰ খেতি ইমান টকা লাভ হয়। আৰু অসমীয়া মানুহে আমাৰ কি কৰে? খেতি কৰিব লাজ কৰে, এলাহ কৰে, ভাবে লাভ নাই। আপোনালোকক আজি দেখুৱাই দিলোঁ 1 বিঘা জিকা, 1 বিঘা মাটিত জিকা কৰিছে, 1 বিঘা মাটিত কোমোৰা কৰিছে, 1 বিঘা মাটিত কি বুলি কয় বিলাহী ৰুইছে। 4-5 লাখ টকা লাভ হ'ব।